আজি মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম ক্লাছ 6 ৰ চেপ্টাৰ নাম্বাৰ 4 ৰ কেইটামান ম্যাথছ অনুশীলনী আছে যেটো চেপ্টাৰ 4 ৰ এই অনুশীলনীৰ প্ৰথম নম্বৰ কোৱেশ্চনটো হল মান নিৰ্ণয় কৰা। মান নিৰ্ণয় কৰা কেনেকৈ দিছে কিছুমান প্লাস কৰিব দিছে কিছুমান ইনটু কৰিব দিছে পূৰণ কৰিব দিছে পূৰণফল আৰু যোগফল উলিয়াব লাগে। নাম্বাৰ 1 ৰ 1 সমাধান কি কৈছে 88 plus 99 88 plus 99 এই 88 আৰু 99 প্লাস কৰিব লাগে যেনেকৈ আমি 3 2 এইবিলাক ক্লাছত এনেকৈ প্লাস কৰি আহিছিলো 17 17 18 187 হয় এই দুটা প্লাস কৰিলে কিন্তু ইয়াত আমি এই মেথডটো ইউজ নকৰিম কাৰণ এইটো হল আমাৰ ক্লাস 2 বা 3 ৰ মেথড। ইয়াত আমি কিছুমান ধৰ্ম প্ৰয়োগ কৰিম ৰুল ইউজ কৰিম যেনেকুৱা আমাৰ আছে সহযোগ বিধি সহযোগ বা ক্ৰম বিনিময় এইবিলাক ৰুল ইউজ কৰিব লাগিব ক্ৰম বিনিময় এনেকুৱা ধৰণৰ ৰুল বিলাক ইউজ কৰি আমাক ইয়াৰ সমাধান কৰিব লাগিব। তেনেহলে এইটো আমি ফাৰ্ষ্টত 88 লিখিম প্লাস ইয়াত চাব সদায় 100 ৰ 100 ৰ ওচৰে পাছৰে থকা নাম্বাৰ এটা পাম হয় প্লাস কৰি নহলে মাইনাস কৰিম 100 ৰ পৰা হেইটো যেনেকুৱা 99 ক যদি আমি 100 ৰ পৰা 1 মাইনাস কৰি দিও 99 হৈ যায়। এতিয়া এইটো মই এনেকৈ লিখিম 100 minus 1 এটো মই কি ৰুল ইউজ কৰিলো কোনটো বিধি ইউজ কৰিলো এইটো মই লিখি দিম সহযোগ বিধি এটো সহযোগ বিধি ইউজ কৰিলো 88 আৰু 100 প্লাস কৰিলে 188 minus 1 is equal to 187 এনেকৈ আমাৰ এনসাৰটো ওলাই গল। আমাক এনেকৈয়ে কৰিব লাগিব ডাইৰেক্ট প্লাস কৰি দিলে ৰং হৈ যাব। গতিকে নিশ্চয় বুজি পাইছে কেনেকৈ ইয়াতে প্লাস কৰিব লাগিব এইটোই হল ইয়াৰ নিয়ম। এতিয়া মই নাম্বাৰ 2 কৰি দেখুৱাম 101 plus 99 ইয়াতে চাওক এইটো 100 ৰ আশে-পাশে আছে এইটোও 100 ৰ আশে-পাশে আছে যিকোনো এটা যদি মই লওঁ তেনেহলে ইয়াতে কি হ'ব 100 plus 1 plus 100 minus 1 তেনেহলে এইটো কিমান হ'ব 100 plus 1 plus 100 minus 1 is equal to 200 আমি এইটো এনেকৈও কৰিব পাৰো or আৰু দেখুৱাইছো 101 plus 99 এইটো 101 টো মই থৈ দিলো প্লাস এইটো 100 minus 1 equal to 101 plus 100 এই 100 টো 101 ৰ লগত লৈ আহিলো আকৌ সহযোগ বিধি ইউজ কৰিলো minus 1 হৈ গল এইটো হ'ব 201 minus 1 is equal to 200 এই দুটাৰ যিকোনো এটা মেথড ইউজ কৰিব পাৰে ইয়াতে লিখি দিব সহযোগ বিধি ইউজ কৰি আমি এইটো বনাই লৈছিলো এনেকৈ আমি যোগফল দুটা উলিয়াম। নেক্সট কোৱেশ্চন নাম্বাৰ 3 এইবাৰ যোগফল নহয় এইবাৰ উলিয়াব দিছে পূৰণফল 54321 into 999 4 times 9 এইটো কৰাৰ কাৰণে সব ইমান ডাঙৰ পূৰণফল কৰোতে আমাৰ বহুত সময় লাগিব কেনেকৈ বহুত ইজি ভাবে কৰিম এবাৰ চাই লব স্কিপ নকৰাকৈ ভিডিওটো চাব তেতিয়া কিন্তু গম পাব বস্তুটো 4321 into এইটো চাও 999 এইটো সৰ্বোচ্চ যেটো সকলোতকৈ ডাঙৰ 4 অংকৰ সংখ্যা তেনেহলে মই সকলোতকৈ সৰু 5 অংকৰ সংখ্যা -1 কৰি দিলো মানে 9999 এইটো 10000 ৰ পৰা -1 কৰি দিলো এইটো ইকুৱেল টু লিখিম এইটো মই বিতৰণ বিধি ইউজ কৰিম এইটো আৰু এইটো ইনটু হৈ যাব 54321 into 10000 minus 54321 into 1 equal to এইটো ইনটু কৰিলে ইয়াত কেৱল 0 আছে এই 0 বিলাক আহি ইয়াৰ লগত লাগি যাব এইটো যদি 0 থাকে 4টা 0 আছে -1 এৰে ইনটু এইটো যদি 1 এৰে ইনটু কৰো সেম হৈ যাব 321 এতিয়া এইটোৰ পৰা এইটো আমি মাইনাস কৰিম ইয়াতে মাইনাস কৰি চাও 54321 1 2 3 4 times 0 আৰু
5 4 3 2 1 এইটো যদি আমি মাইনাস কৰি দিওঁ এইটো সকলোৱে জানে এইটো 10 হ'ব এইটো 9 9 9 এইটো 0 হৈ যাব মানে এইটো আকৌ 10 হ'ব এইটো 1 হৈ যাব এনেকৈ আমি ব্ৰ কৰি লম ধাৰত লম তেনেহলে 10 ৰ পৰা 1 মাইনাস কৰিলে 9 9 ৰ পৰা 2 মাইনাস কৰিলে 7 9 ৰ পৰা 3 মাইনাস কৰিলে 6 9 ৰ পৰা 4 মাইনাস কৰিলে 5 10 ৰ পৰা 5 মাইনাস কৰিলে 5 এইটো 1 3 4 5 তেনেহলে এইটো আমি কিমান পালো 5 4 3 1 ডাবল 5 6 7 9 এনেকৈয়ে আমি পূৰণফলটো উলিয়াব লাগিব এনেকৈ আমি পূৰণফলবিলাক উলিয়াম আৰু বিধি ইউজ কৰিয়ে পূৰণফলবিলাক উলিয়াব লাগিব এইবাৰ কোৱেশ্চন নম্বৰ মই 4 এৰে আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 4 ইয়াত দিয়া আছে 56 into 125 তেনেহলে এইটো মই কৰিবলৈ হলে ফাৰ্ষ্টত 56 into এইটো 100 ৰ লগত মই ৰিলেচনটো আনিলো তেনেহলে এইটো হ'ব 56 into 100 plus 56 into 25 এইটো 5600 এইটো 1400 হৈ যাব 56 into 25 কৰিলে 1400 হৈ যায় ইকুৱেল টু কিমান হ'ব 56 আৰু 14 প্লাস কৰিম 0 দুটা লাষ্টত আছে আহি যাব 56 আৰু এইটো যোগ কৰিলে 7000 আমাৰ আনসাৰ হৈ যাব এইটো লিখি দিব পাৰা সাইডত বিতৰণ বিধি বুলি লিখি দিলে হল বিতৰণ বিধি আমি ইউজ কৰি মেথটো কৰিলো এইবিলাক সব একে ধৰণৰে হয় এতিয়া কোৱেশ্চন নম্বৰ 5 টো লৈছো 35 into 99 35 into 999 এইটো 35 into 999 ৰ পৰা 1 মাইনাস কৰি দিও তাৰ পিছত ইনটু কৰি দিম এইটোৰ লগত এইটো ইনটু 35 into 1000 minus 35 ৰ লগত এইটো into 35 into 1 is equal to এইটো 35000 minus 35000 ৰ পৰা 35 মাইনাস কৰিলে 34965 আমাৰ আনসাৰ ওলাই গল এনেকৈয়ে আমি লিখি দিম ইয়াতে বিতৰণ বিধি এইবাৰ 6 নম্বৰটো লৈছো 32 into 35 এইটো কৰিবলৈ হলে 32 ঠিকে ৰাখিলো 35ক আমি ভাঙি দিম 30 plus 5 তেনেহলে এইটো 32 into 30 আহি গল plus 32 into 5 আহি গল মানে ইয়াৰ লগত এইটো হ'ব আৰু ইয়াৰ লগত এইটো দুটা লগতে গুচি যাব ইকুৱেল টু এইটো 0 এইটো 6 এইটো 9 960 plus এইটো ইনটু কৰিলে 10 16 এইটো প্লাস কৰিলে 0 2 11 তেনেহলে আমাৰ आंसर ওলালে 1120 কোনো পূৰণ নকৰাকৈ আমি এইবিলাক সমাধান কৰি দেখুৱাব লাগিব এনেকৈয়ে আমি বিধি বিলাক ইউজ কৰি যিবিলাক বিধি আছে বিধি ইউজ কৰি সমাধান কৰিম যোগ আৰু পূৰণ কৰিম এতিয়া কোৱেশ্চন নম্বৰ 2 লৈছো এখন বহিত যদি 200 পৃষ্ঠা থাকে তেনেহলে 150 খন বহিত কিমান পৃষ্ঠা থাকিব এইবিলাক সমাধান কৰিবলৈ হলে আমি সমাধান লিখিম ফাৰ্ষ্টত সমাধান লিখি স্টেটমেন্টখিনি লিখিব লাগিব এখন বহিত যদি 200 পৃষ্ঠা থাকে ওয়ানখন বহিত পৃষ্ঠা থাকে ইকুৱেল টু 200 খন এখন বহিত পৃষ্ঠা থাকে 200 খন তেনেহলে 150 খন বহিত পৃষ্ঠা থাকে 200 into 150 200 ৰ দুটা 0 150 ৰ এটা 0 তেনেহলে তিনিটা 0 হৈ গল 2 আৰু 15 ইনটু কৰিলে 30 তেনেহলে 150 খন বহিত কিমান থাকিব 30000 পৃষ্ঠা থাকিব এনেকৈয়ে আমি অতি সহজে এই অংকবিলাক কৰিব পাৰো আশা কৰো সকলোৱে এই যিখিনি মেথ কৰালো বুজি পাইছে যদি ভিডিওটো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডবিলাকৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ